নমস্কাৰ সকলোকে। আজি মই ডিমৰ দ্বাৰা এটা ৰেচিপি বনাবলৈ লৈছোঁ, যিটো ডিমৰ পৰা আপোনালোকে নন-ভেজ পনীৰলৈ ৰূপান্তৰিত কৰিব পাৰে। নন-ভেজ পনীৰ কেনেকুৱানো থাকে শুনিলে হাঁহি উঠিছে হয় নাই? আৰু মই ইয়াৰ কাৰণে টিফিন এটাত মই অইল অকণমান লগাই লৈছোঁ আৰু ডিমটো ভাঙি ইয়াত দি দিছোঁ আৰু চামুচেৰে এই ডিমখিনি মই অকণমান ভাঙি দিম। আৰু মই ইফালে কেৰাহীখন গেছত ওপৰত বহাই দিছিলোঁ পানী দি পিনে, আৰু তাৰ ওপৰত ষ্টেণ্ড এটা লগাই, আৰু সেইকাৰণে সেই টিফিনটো মই তাত বহাই ঢাকনিটো লগাই দিছোঁ কেৰাহীত, আৰু গেছটো মই ল' ফ্লেমত এৰি দিছোঁ। ইমানতে মোৰ ঘৰত দুটা ল'ৰা ছোৱালী আছে, মোৰ ছোৱালী এজনী আছে আৰু বাবু এটাও আছে, আৰু সিহঁতৰ কন্দা কটা যি আৰম্ভ হ'ল শুনকচোন অলপ। ইয়াৰ পিছত মই এইটো উঠাই চাওঁতে একেবাৰে পাৰফেক্টলি হৈ গৈছিলে, আৰু সেয়েহে মই এই টিফিনটো তললৈ নমাই ল'লোঁ আৰু স্লেবত নমাই পিনি মই ইয়াক ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই ইয়াক চাকুৰ দ্বাৰা ছাইডৰ পৰা অলপ এৰাই ল'লোঁ, কিয়নো এনেকৈ মই ট্ৰাই কৰোঁতে নাহিলে ডাইৰেক্ট। সেইকাৰণে আমি যে কেকবোৰ এনেদৰে ছাইডৰ পৰা কাট লগাই লওঁ, সেনেদৰে মই ইয়াকো ছাইডৰ পৰা সকলোবোৰ কাট কৰি পিনি আৰু মাজতো মই এনেদৰে পিচ পিচ কৰি ল'লোঁ। আৰু মই ইয়াত এটা পিচ উলিয়াই পিনে আপোনালোকক দেখাই দিছোঁ, চাওকচোন পনীৰৰ পিচ নিচিনা লাগিছে নাই বাৰু কওকচোন। আৰু সেয়েহে এইটোক মই নন-ভেজ পনীৰ বুলি ধেমালিতে কৈছিলোঁ। আৰু এইখিনিক এটা এটা পিচ কৰি এনেকৈ মই প্লেট এখনত উলিয়াই ৰাখি ল'লোঁ। আমি যিকোনো চব্জিৰ গ্ৰেভি বনাবলৈ হ'লে যেতিয়া আমি মছলা যিবোৰ ব্যৱহাৰ কৰোঁ, সেনেদৰেই মই ইয়াত এটা গ্ৰেভি বনাবলৈ মছলা ৰেডি কৰি সেয়াত মই এইটো দিম, আৰু সেয়াটো আপোনালোকক দেখাই আছোঁ চাওকচোন। মই কি চব্জিতনো মিক্স কৰিলোঁ সেইটো আজি মই এক্সট্ৰাকৈ নকওঁ। এয়া মই চব্জিটো ৰেডি কৰিছোঁ বৰ্তমানলৈকে, আৰু মই এতিয়া এইকেইটা ডিমৰ পিচখিনি দি দিছোঁ, আৰু ধুনীয়াকৈ এইখিনি আমি চাওকচোন পনীৰ নিচিনাকৈ খাব পাৰোঁ। যদিহে আপোনালোকে কেতিয়াবা বনাই খাব বিচাৰে তেতিয়া খাব পাৰে। এয়া মোৰ কাঁহী ৰেডি হৈছে, আৰু মই মোৰ কাঁহীখনত ম'হৰ গাখীৰৰ সৰ দি ল'ম। এয়া চাওকচোন মোৰ কাঁহীখন ৰেডি, আৰু মই গৈছোঁ এতিয়া ভাত খাবলৈ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব, আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰি মোৰ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে তেন্তে কমেণ্ট এটাও কৰি দিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু মোক এনেদৰে সদায় আগবাঢ়ি যাবৰ কাৰণে উৎসাহ যোগাব লাইক কৰি পিনি। সেয়েহে আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো চাই দিয়াৰ বাবে। থেংক ইউ, বাই বাই।